আজি মই এইচএছ সেকেন্ড ইয়াৰৰ লজিক অৰ্থাৎ তৰ্ক বিজ্ঞানৰ দ্বিতীয় অধ্যায় আগমনৰ ভিত্তিৰ কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যনৰ সলিউশ্যন দিম। বলক ভিডিঅ ষ্টাৰ্ট কৰোঁ আহক। এই অধ্যায়ৰ মই যিবিলাক কুৱেশ্যন দিম সেইবিলাক বাৰে বাৰে পৰীক্ষাত আহি থকা আৰু এইবাৰৰ পৰীক্ষাত অহা 99.9% চান্সেছ আছে। বলক ভিডিঅ ষ্টাৰ্ট কৰোঁ আহক। মই যিটো ষ্টাৰ মাৰ্ক দি লিখিছোঁ সেইটো মানে ইম্পৰ্টেণ্ট হয় অলপ, সেইকাৰণে মাজতো সোমোৱাই দিছোঁ নম্বৰ নিদি। এইবিলাক আহিব পাৰে পৰীক্ষাত। ছিক্স নম্বৰ কুৱেশ্যন আছে কাৰণৰ গুণগত লক্ষণসমূহ কি কি? এইটো এনচাৰটো আপোনাক দেখুৱাই দি আছোঁ। এইটো হৈছে দিন আৰু ৰাত্ৰি কোনোটোৱে এটা আনটো কাৰণ নহয়। প্লিজ আপোনালোকে কিবা অসুবিধা পালে মোক নিশ্চয় জনাব। যিমান পাৰোঁ অসুবিধা আপোনালোক কম কৰাৰ যত্ন কৰিম। নেক্সট কুৱেশ্যনটো হৈছে কাৰণৰ পৰিমাণগত লক্ষণসমূহ কি কি? তো ইয়াতে মাজত মই এটা শ্বৰ্ট কুৱেশ্যন সোমোৱাই দিছোঁ যে পৰিমাণগত লক্ষণটো দ্ৰব্য আৰু শক্তি অবিনাশী নীতিৰ পৰা লোৱা হৈছে। এইটো আহিব পাৰে, মাজত দি দিব পাৰে, কিন্তু ইয়াৰ মেইন এনচাৰৰ পৰা লিখি 1 নম্বৰ এইখিনিৰ পৰা পৰিমাণগত দিশৰ কাৰণ কাৰ্য সমান এইখিনিৰ পৰা ষ্টাৰ্ট হৈছে। এইটো 2018 আহিছিল আকাৰগত কাৰণ কাক বোলে, তো এইখিনি মই মাৰ্ক কৰি ৰাখিছোঁ।
এই পৰীক্ষণৰ সুবিধাটো 2018 বৰ্ষত আহিছিল এবাৰ। তো চনত অহাবিলাক আপোনালোকে ভালকৈ চাব, আহি যাব পাৰে ঘূৰাই ফুৰাই। এইটো উদাহৰণস্বৰূপৰ আগত এইখিনি লাইন হ'ব। ভ্ৰান্ত পৰ্যবেক্ষণ কোনো বস্তুক যিভাৱে থাকে সেইভাৱে প্ৰত্যক্ষ নকৰি অন্যভাৱে প্ৰত্যক্ষ কৰা হয়। এই লাইনটো লিখিব লাগিব উদাহৰণস্বৰূপৰ আগত।